ডিষ্ট্ৰিক্টৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আজি ফিছ কেৰিং ভেন আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু সেই ভেনখন প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। বাক্সাত হৈ গ'ল, ওদালগুৰিত হৈ গ'ল, আজি কোকৰাঝাৰত হৈছে আৰু অন্যটো দিনত চিৰাং আৰু তামোলপুৰত। এইটোৰ দ্বাৰা এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু আমি যোৱা বছৰতো বহুখন আইচ বক্স উইথ মটৰচাইকেল আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ আৰু ঠিক তেনেকুৱা ভেন ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। এই বছৰতো আমাৰ RIDFৰ পৰা সেই আঁচনিবিলাক ৰাইজৰ তাত যাতে মানে সহজৰে যাতে মাছটো এটা ঠাইৰ পৰা এটা ঠাইলৈ মানে লৈ পেলাই যাতে বেপাৰ কৰিব পাৰে, আৰ্থিকভাৱে যাতে বেছি স্বাৱলম্বী কৰিব পাৰে, তাৰ লক্ষ্য কৰি পেলাই সেই ভেনবিলাকক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু কি। কেইটা ভেন টোটেল? এনেতো আমি এটা ডিষ্ট্ৰিক্টত 2টা কৰি ভেন আমি এইবাৰ ঠিক কৰিছোঁ, কিন্তু আমি এইবাৰ ভাবিছোঁ নেক্সট বাৰত আমি বহু বেছি কৰি আমি ভেন ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু ইয়াৰ লগতে আৰু আমাৰ 3 হুইলাৰ ভেনো আছে, আমি এসপ্তাহ 2 সপ্তাহ পিছত আৰু সেইটো ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আৰু ঠিক তেনেকুৱাই আইচ বক্স উইথ মানে মটৰচাইকেল যোৱা বছৰত দিয়াৰ দৰে এইবাৰো আছে। তেনেকুৱা আঁচনিবিলাক মানে সঘনে মানে আমি আমাৰ BTRৰ ৰাইজক প্ৰদান কৰি থাকিম, এই আশাৰে এই কামবিলাক কৰা হৈ আছে। ডিষ্ট্ৰিক্টৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আজি ফিছ কেৰিং ভেন আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু সেই ভেনখন প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। বাক্সাত হৈ গ'ল, ওদালগুৰিত হৈ গ'ল, আজি কোকৰাঝাৰত হৈছে আৰু অন্যটো দিনত চিৰাং আৰু তামোলপুৰত। এইটোৰ দ্বাৰা এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু আমি যোৱা বছৰতো বহুখন আইচ বক্স উইথ মটৰচাইকেল আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ আৰু ঠিক তেনেকুৱা ভেন ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। এই বছৰতো আমাৰ RIDFৰ পৰা সেই আঁচনিবিলাক ৰাইজৰ তাত যাতে মানে সহজৰে যাতে মাছটো এটা ঠাইৰ পৰা এটা ঠাইলৈ মানে লৈ পেলাই যাতে বেপাৰ কৰিব পাৰে, আৰ্থিকভাৱে যাতে বেছি স্বাৱলম্বী কৰিব পাৰে, তাৰ লক্ষ্য কৰি পেলাই সেই ভেনবিলাকক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু কি। কেইটা ভেন টোটেল? এনেতো আমি এটা ডিষ্ট্ৰিক্টত 2টা কৰি ভেন আমি এইবাৰ ঠিক কৰিছোঁ, কিন্তু আমি এইবাৰ ভাবিছোঁ নেক্সট বাৰত আমি বহু বেছি কৰি আমি ভেন ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু ইয়াৰ লগতে আৰু আমাৰ 3 হুইলাৰ ভেনো আছে, আমি এসপ্তাহ 2 সপ্তাহ পিছত আৰু সেইটো ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আৰু ঠিক তেনেকুৱাই আইচ বক্স উইথ মানে মটৰচাইকেল যোৱা বছৰত দিয়াৰ দৰে এইবাৰো আছে। তেনেকুৱা আঁচনিবিলাক মানে সঘনে মানে আমি আমাৰ BTRৰ ৰাইজক প্ৰদান কৰি থাকিম, এই আশাৰে এই কামবিলাক কৰা হয়।